নমস্কাৰ, মই ভানু শৰ্মা। চুলিত আমাৰ তেল ব্যৱহাৰ কৰিলে চুলি দীঘল নহয়, কিন্তু চুলিখিনি আমাৰ হেল্ডি আৰু শ্বাইনি হৈ থাকে। বিভিন্ন তেলৰ বিভিন্ন ধৰণৰ উপকাৰিতা, যেনে ধৰক নাৰিকল তেল যদি আমি ব্যৱহাৰ কৰোঁ চুলিখিনি ষ্ট্ৰেংথ দিয়ে, হেল্ডি হয়, শ্বাইনি হয়। ইয়াৰ উপৰিও জজোবা অইল ব্যৱহাৰ কৰিলে চুলি গুৰিখিনি অইল বেলেঞ্চ কৰি ৰাখে। ইয়াৰ উপৰিও আমাৰ ধৰক আৰ্গন অইল, যেতিয়া আমি চুলি কালাৰ কৰোঁ, কালাৰ কৰাৰ পিছত আমি আৰ্গন অইল ব্যৱহাৰ কৰিব লাগে। ই আমাৰ ব্যৱহাৰ কৰিলে চুলি ফাটি নাযায় আৰু চুলিখিনি হেল্ডি হৈ থাকে। ইয়াৰ উপৰিও ধৰক এভোকাডো অইলে যেতিয়া আমাক খুব বেছি ড্ৰাই ডেমেজ হেয়াৰ হয়, তেতিয়া আমি এভোকাডো অইল ব্যৱহাৰ কৰিব লাগে। ই চুলিখিনি জট নাবান্ধে আৰু চুলিখিনি এডালকৈ স্মুথ কৰি ৰাখে। ইয়াৰ উপৰিও আছে আমাৰ ৰ'জমেৰী অইলে আমাৰ চুলিৰ গুৰি ষ্টিমুলেট কৰে, ই চুলি গ্ৰ'থ হোৱাত সহায় কৰে। গতিকে ৰ'জমেৰী অইলটো যথেষ্ট উপকাৰী। ইয়াৰ উপৰিও ধৰক আমাৰ তিল তেলে আমাৰ চুলিখিনি ক'লা কৰি ৰখাত সহায় কৰে আৰু চুলিৰ গুৰি সবল কৰি ৰাখে, চুলিৰ আগটো আমাৰ নাফাটে। গতিকে বিভিন্ন তেলৰ বিভিন্ন উপকাৰিতা, কিন্তু এই তেলসমূহ যাতে ভাৰ্জিন, অৰ্গেনিক আৰু কোল্ড কম্প্ৰেছ হয়, সেই দিশলৈ মন কৰিব। আপোনাৰ চুলিৰ প্ৰকাৰ অনুযায়ী এনেধৰণে তেল ব্যৱহাৰ কৰি আপোনাৰ চুলিখিনি হেল্ডি কৰি ৰাখিব পাৰে। থেংক ইউ।